আমি যে ফোনটোলৈ ল'ৰা ছোৱালীবোৰক যে নিদিওঁ ফোনে কি অনুভৱ কৰে সেইকাৰণে মই এইটো পাঠ কৰোঁ। ফোন আৰু ফোন, মা দেউতা ককা আইতাৰ হাতে হাতে ফোন, মই চুলেই চিঞৰি উঠে ফোন নুচুবি ফোন। দেউতাৰ ফোনটো বহুত ডাঙৰ, বহুত পাতে কথা, ককাই আকৌ নেটেই নাপায়, চকুৰো বোলে ৰেখা। আইতাই যদি নামঘৰলৈ যাওঁতে ফোনটো এৰি যায়, পিছে পিছে মোক ফোনটো দি পঠিয়াই দিয়ে মায়ে। ফোনত চাই মায়ে যেতিয়া বিৰিয়ানী ৰান্ধি থাকে, মোৰ লগতে দেউতা ককাৰো লোভৰ পানী পৰে। ফোনটো নহ'লে ডাঙৰসকলৰ মহা অথন্তৰ হয়, মই যদি লওঁ এবাৰো হাতত চকু যাব বুলি কয়। কিন্তু যেতিয়া বাজি থাকে ফোন, মোকেই চিঞৰি মাতে, যাচোন ফোন লৈ আন ফোন, থৈ আহিছিলোঁ তাতে। ভাবি থৈছোঁ মই মনৰ মাজতে, যিদিনাই দেউতা হ'ম, দেউতাতকৈও বহুত ধুনীয়া মস্ত ফোন এটা ল'ম। ককাৰ দৰে চশমা পিন্ধি মেছেজ পঢ়ি চাম, হেঁপাহ পলুৱাই চুই থাকিম ফোন, বৰ মজা পাম। ধন্যবাদ।